30,000 সুবিধা বঞ্চিত শিশু ইয়াৰ ভিতৰত দৃষ্টিহীন শিশুও আছিল সকলো একেলগে ৱাংখেডে ষ্টেডিয়ামত বহি লাইভ ক্ৰিকেট উপভোগ কৰিলে এই অসাধাৰণ মুহূৰ্তটো সম্ভৱ কৰি তুলিছিল নীতা আম্বানীয়ে ভাবি চাওক 20,000 শিশুৰ বাবে কাপোৰ যাতায়াত খাদ্য আৰু যত্ন লোৱাৰ ব্যৱস্থা ষ্টেডিয়ামৰ ভিতৰতে কৰা হৈছিল সঁচাকৈ ই এটা বিশাল আয়োজন আছিল বহুতে এজন শিশুক সম্ভালিবলৈ কষ্ট পায় কিন্তু নীতা আম্বানীৰ নেতৃত্বত ৰিলায়েন্সৰ দলে এই বিশাল অনুষ্ঠানটো 100% নিখুঁতভাৱে সম্পন্ন কৰিলে আৰু প্ৰতিটো শিশুৱে ইয়াক ভীষণভাৱে উপভোগ কৰিলে ই সঁচাকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড পাবলগীয়া যোৱা 16টা বছৰে নীতা আম্বানীয়ে গ্ৰাছৰুট স্তৰত খেলা-ধূলা আগবঢ়াই আহিছে প্ৰতি বছৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ এডুকেশ্যন এণ্ড স্পৰ্টছ ফৰ অল ESA উদ্যোগৰ অধীনত সুবিধা বঞ্চিত শিশুসকলৰ বাবে তেওঁ সম্পূৰ্ণ ৱাংখেডে ষ্টেডিয়াম বুক কৰে লক্ষ্য এটাই শিক্ষাৰ লগতে খেলা-ধূলাৰ প্ৰতিও উৎসাহ যোগোৱা নীতা আম্বানী ভাৰতৰ এগৰাকী সত্যিকাৰৰ স্পৰ্টছ লিডাৰ গ্ৰাছৰুট স্তৰৰ পৰাই তেওঁ কেৱল শিক্ষাৰ সৈতে খেলা-ধূলাক আগবঢ়াই নিয়াই নহয় প্ৰতিভাশালী খেলুৱৈসকলক বিশ্বমানৰ কোচ ট্ৰেইনিং আৰু উন্নত টেকনিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সহায়ও আগবঢ়াইছে তেওঁ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ সৈতে মিলি 2036 চনৰ অলিম্পিক ভাৰতলৈ আনিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে তেওঁৰ দৃষ্টিভংগী স্পষ্ট ভাৰতক বিশ্বৰ এগৰাকী শক্তিশালী স্পৰ্টিং নেশ্যন হিচাপে গঢ়ি তোলা সঁচাকৈয়ে তেওঁ ভাৰতৰ স্পৰ্টছ লিডাৰ